মুকলি সভাত সভাপতিত্ব কৰা মাননীয় সভাপতি মেহেদী হাছান মণ্ডল ডাঙৰীয়া, উপস্থিত ABMCৰ সন্মানীয় সভাপতি আবু ছাইদ আনচাৰী ডাঙৰীয়া, উপস্থিত কেন্দ্ৰীয় সমিতিৰ খেল সম্পাদক ইনামুল হক মাহমুদ ডাঙৰীয়া, উপস্থিত কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক চলেমান আলী ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মণ্ডলী, উপস্থিত প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক, উপস্থিত বিজনী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি, উপসভাপতিসকল, উপস্থিত দায়িত্বত উপবিষ্ট সন্মানীয় পিতৃ সমতুল্য ব্যক্তিসকল, সন্মুখত থকা সংগ্ৰামী সতীৰ্থ তথা আই মাতৃ আৰু পিতৃ সমতুল্য ব্যক্তিসকল, মই সভাপতি মহোদয়ৰ আদেশ মৰ্মে এইখন মুকলি সভাৰ উদ্দেশ্য তথা মুকলি ভাষণ আগবঢ়াবলৈ ওলাইছোঁ। মই আচলতে আপোনালোকৰ আগত কি ধৰণে ভাষণ আগবঢ়াম মই একচুৱেলি বিচাৰি পোৱা নাই, যিয়ে নহওক থুলমূলকৈ অলপ আলোচনা কৰিবলৈ মনস্থ কৰিছোঁ। যিয়ে নহওক 2005 চনৰ আজিৰ এই দিনটোতে কোকৰাঝাৰ জয়পুৰ এম ই মাদ্ৰাছাত সেই সময়ৰ কোকৰাঝাৰৰ কিছুমান উদ্যমী সাহসী জাতিৰ প্ৰতি থকা অত্যন্ত মৰম ভালপোৱা কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাত আজিৰ এই দিনটোতে কোকৰাঝাৰৰ গাতে লাগি থকা জয়পুৰ স্থিত এম ই মাদ্ৰাছাত আমাৰ এই 5টা আখৰ ABMSU এই সংগঠনটো জন্মগ্ৰহণ হৈছিল। আৰু সেই ঐতিহাসিক দিনটোৰ পৰা আমি এই ABMSU এই 5টা আখৰেৰে গঠিত এখন পতাকাৰ তলত আমি ইমান দিনে কাম কৰি আহিছোঁ। আৰু আহি আজি আমি 15তম প্ৰতিষ্ঠা দিৱস অৰ্থাৎ 15টা বছৰ ইতিমধ্যে আমাৰ এই সংগঠনটোৱে 15টা বসন্ত পাৰ কৰিলে। আৰু আমি এই পূৰ্ণাংগ এটা 15 বছৰীয়া এটা সংগঠন আমি হয়তো আপোনালোকৰ সন্মুখত আজি থিয় হৈছোঁ। যিয়ে নহওক এই সংগঠনটো এনে আমাৰ মাজত আহি পোৱা নাই। বিভিন্ন ঘাত প্ৰতিঘাত, বিভিন্ন ধৰণৰ মনোকষ্ট আৰু বিভিন্ন সময়ত দুষ্ট চক্ৰ আৰু আমাৰ এই সংখ্যালঘু জাতিটোক নিষেধ কৰি এই আমাৰ BTC অঞ্চলত সংখ্যালঘুসকলক এটা সময়ত কিদৰে BTCৰ পৰা শেষ কৰিব পাৰি তেনেকুৱা মনোভাৱ আমাৰ এই অঞ্চলত গঢ়ি উঠিছিল। আৰু সেইখিনিক প্ৰতিহত কৰাৰ কাৰণে এই আমাৰ ABMSU সংগঠনটো জন্মগ্ৰহণ কৰিছিল। যিয়ে নহওক আমি এই সংগঠনৰ জৰিয়তে কেইবাজনো আমাৰ জাতীয় বীৰ আমি আমাৰ সমাজৰ পৰা হেৰাব লগা হৈছে। যিয়ে নহওক মই ABMSUৰ প্ৰয়াত সভাপতি বীৰ শ্বহীদ লাভিকুল ইছলাম আহমেদে আমাৰ মাজত এৰি থৈ যোৱা সপোন, সেই সপোনৰ বিষয়ে মই 2 আখৰ ক'বলৈ ওলাইছোঁ। সেয়া হৈছে আমাৰ বীৰ শ্বহীদ লাভিকুল ইছলাম ডাঙৰীয়াই আমাৰ আগত মিছন 2020 এটা মিছন আমাৰ মাজত এৰি থৈ গৈছিল। আৰু এইটো সম্পূৰ্ণ শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰি এই মিছনটো সৃষ্টি হৈছিল। যিয়ে নহওক আমি ABMSUয়ে ইমান দিনে এই মিছন 2020 যি কাম কৰি ৰাইজৰ ওচৰত হয়তো সোমাই গৈছিলোঁ আৰু আগন্তুক দিনত হয়তো আমি তেনেকৈ কাম কৰি যাম বুলি আমি আশাবাদী। যিয়ে নহওক আমাৰ এই জাতিটো বিভিন্ন সময়ত বিভিন্ন ধৰ্ম অৱলম্বী, বিশেষকৈ এই গোড়া হিন্দুত্ববাদী তথা RSSৰ কিছুমান ভিৰণীয়া বাহিনীয়ে আমাৰ জাতিটোক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি অহা আমি পৰিলক্ষিত হৈছোঁ। বিশেষকৈ যোৱা
2-3 দিন মান আগত বিশ্বনাথ চাৰিআলিত যি ঘটনা মৰ্মান্তিক ঘটনা সংঘটিত হৈ গ'ল, নিশ্চয় আপোনালোকে সকলোৱে অৱগত। সেই বিশ্বনাথ চাৰিআলিত 70 বছৰীয়া এজন বৃদ্ধই বিশ্বনাথ চাৰিআলিত প্ৰায় 35 বছৰে গো মাংসৰ ব্যৱসায় তেওঁ চলাই আহিছিল। কিন্তু এই নিৰ্বাচনী গৰম বতাহৰ এই আগমুহূৰ্তত সেই বিশ্বনাথ চাৰিআলিত গো মাংসৰ দোকান কৰা ব্যক্তিজনক নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছে কি ধৰণে ৰাজপথত তেওঁলোকক গুৰুলকৈ পিটা হৈছে। আৰু সেই মানুহজন এনেকৈ মানে বেয়া অৱস্থাত পিটিছিল যে আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। কিন্তু বৰ দুখ আৰু পৰিতাপৰ বিষয় যে আজিলৈকে প্ৰশাসনে মাত্ৰ এজন ব্যক্তিকহে আটক কৰিবলৈ সক্ষম হৈছে। আমি এইখিনিত AVMCয়ে কেতিয়াও সন্তুষ্ট নহয়। মানে এই 70 বছৰীয়া বৃদ্ধজনক যেনেকৈ তেওঁলোকে ৰাজহুৱা স্থানত মানে গণধোলাই বুলি কয়, যেনেকৈ তেওঁক মাৰপিট কৰিলে সেই ধৰণে তেওঁক শাস্তি দিয়াটো আমাৰ পৰিলক্ষিত নহ'ল। যিয়ে নহওক আমি AVMCয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ। আৰু এনেকুৱা ঘটনা যাতে অসমত দুনাই নহয় তাৰ বাবে আমি সেই হিন্দুত্ববাদী গৰা RSSৰ তথা বজৰং দলৰ সদস্যসকলক আজিৰ এই মঞ্চৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যদি আমাৰ অসমৰ এই সংখ্যালঘু সমাজক এনেকৈ যদি তেওঁলোকে হেয় প্ৰতিপন্ন কৰিব বিচাৰে তেনেহ'লে আমি AVMCয়ে কেতিয়াও হাত-সাৱটি বহি নাথাকোঁ। আমি ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। আৰু সেই তীব্ৰ গণতান্ত্ৰিক আন্দোলন যদি অসম চৰকাৰে যদি বা প্ৰশাসনে যদি সেইটো তেওঁলোকে যদি গুৰুত্ব সহকাৰে নলয়, আমি কিন্তু বিভিন্ন ধৰণৰ অন্য ধৰণৰ পন্থা আইনী ব্যৱস্থা আমি হাতত ল'বলৈ বাধ্য হ'ম। যিয়ে নহওক আজি আমি যিখিনি মানুহ ইয়াত ভোট খাইছোঁ সকলোৰে অন্তৰত সেই ঘটনাটোৱে মই বোধ কৰোঁ সকলোৰে অন্তৰত এটা তেনেকুৱা দুখ অনুভৱ হৈ আছে। যিয়ে নহওক আমাৰ বিশেষকৈ আমাৰ জাতিটো নিষ্পেষিত হোৱাৰ মূলত আছে শিক্ষা। আমাৰ জাতিটোৱে শিক্ষাৰ পৰা সদায় পিছ হুকি আহিছে। আৰু আজিৰ দিনতো যি সময়ত চাইনাই শূন্যত বীজ ৰোপণ কৰিবলৈ সক্ষম হৈছে সেই সময়ত আমাৰ জাতিটোৱেও এতিয়ালৈকে প্ৰাথমিক শিক্ষাৰ পৰা এতিয়াও বঞ্চিত হোৱা আমি পৰিলক্ষিত হৈছোঁ। আৰু আমি যদি এনেকৈ উচ্চ শিক্ষা দূৰৰ কথা প্ৰাথমিক শিক্ষাৰ পৰা যদি আমি অনাগত দিনত এনেকৈ বঞ্চিত হ'ব লগা হয় নিশ্চয় আমাৰ জাতিটো হয়তো আৰু অৱহেলিত আৰু নিষ্পেষিত হৈ মানে এই সমাজত প্ৰতিফলিত হ'ব বুলি মই ভাবোঁ। যিয়ে নহওক আমি আমাৰ এই সন্মুখত থকা আমাৰ বয়োজ্যেষ্ঠ ব্যক্তি মাতৃসকল পিতৃ সমতুল্য ব্যক্তিসকলক আপোনালোকৰ আমি ভৰিত ধৰি অনুৰোধ কৰিছোঁ আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। আৰু আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালীক শিক্ষা দান কৰা যদি অৰ্থনৈতিকভাৱে যদি আপোনালোকে অক্ষম AVMCক আপোনালোকে জনাওক। আমি আমাৰ শৰীৰত 1 বিন্দু তেজ থকালৈকে শিক্ষাৰ ক্ষেত্ৰত যি কৰিব লাগে আমি আপোনালোকৰ লগত সদায় আছোঁ। শিক্ষাৰ লগত আমি সদায় আছোঁ। আমি কৈছোঁ আমাৰ প্ৰত্যেকজন AVMC কৰ্মীয়ে শৰীৰত তেজ বিক্ৰী কৰি হ'লেও আপোনালোকৰ ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত সদায় সহায় সহযোগিতা আগবঢ়াই লৈ যাব। ৰেডি আছেনে আমাৰ সতীৰ্থ বন্ধুসকল? যিয়ে নহওক ধন্যবাদ আমাৰ সংগ্ৰামী সতীৰ্থলৈ। তেওঁলোকে সদায় এই জাতিৰ উন্নতিৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত তেজ দিবলৈ আপোনালোকৰ আগত আজি প্ৰতিশ্ৰুতি দিছে। আৰু আপোনালোকে এজন মাক হৈ এজন দেউতাক হৈ আপোনালোকে কেনেকৈ বিচাৰে যে আপোনালোকৰ ল'ৰাটো অশিক্ষিত হৈ এই সমাজত ঠেলা চলাই ৰিক্সা চলাই বেলেগৰ সন্মুখত অৱহেলিত নিষ্পেষিত হৈ ঘূৰি ফুৰিব। মই ভাবোঁ আপোনালোকে আজিৰ পৰা প্ৰতিশ্ৰুতিবদ্ধ হওক নিজৰ ল'ৰা ছোৱালীক যেতিয়ালৈকে আপোনালোকে আপোনাৰ ভিতৰত এটা নিশ্বাস আছে তেতিয়ালৈকে আপোনালোকে চেষ্টা কৰি যাওক নিজৰ ল'ৰা ছোৱালীক মূৰ দাঙি এই সমাজত প্ৰতিষ্ঠিত কৰাই থৈ যাওক যাতে আপোনাৰ ল'ৰাই আপোনাৰ ছোৱালীয়ে এই সমাজত মূৰ দাঙি ঘূৰি ফুৰিব পাৰে। এই ঠেলা লৈ ৰিক্সা লৈ
সদায় যাতে টাউন বজাৰত ঘূৰি ফুৰিব নালাগে আপোনালোকলৈ মোৰ এইটো বিনম্ৰভাৱে অনুৰোধ থাকিল। আজি চাওক যোৱা সপ্তাহত UPSC রেজাল্ট ঘোষণা হয়েছে। এইটো রেজাল্টত আপোনালোকে নিশ্চয় সেই রেজাল্ট তালিকাটো অনুভৱ কৰিছে বা পাৰ্থক্য কৰিবলৈ পাইছে। আমি এইখন অসমত সংখ্যালঘু জনসাধাৰণ 1,20,00,000 সংখ্যালঘু জনসাধাৰণে বসবাস কৰি আছো আৰু আমাৰ অঞ্চলতে বা আমাৰ এইখন BTCতে বিশেষকৈ আমাৰ বড়ো ভাইসকলে বড়ো সম্প্ৰদায়ৰ ভাইসকলে মাত্ৰ 12 লাখ আৰু এই 12 লাখৰ ভিতৰত তেওঁলোকে দুজন ব্যক্তি UPSC পৰীক্ষাত পাছ কৰিবলৈ সক্ষম হ'ল। কিন্তু আমি এই অসমত 1,20,00,000 সংখ্যালঘু জনসাধাৰণ আমি ইয়াত থকা হয়তো আমাৰ এজন ল'ৰাও UPSC পৰীক্ষাত পাছ কৰিবলৈ সক্ষম নহল। এইটো আমাৰ জাতিৰ কাৰণে সুখবৰ নে বেয়া খবৰ আপোনালোকে কওকচোন। এজন UPSC পাছ কৰা ল'ৰা ছোৱালীয়ে তেওঁ আপোনালোকে নিশ্চয় জানে এজন DC হ'ব পাৰে আৰু এজন DCৰ কিমানখিনি বা কোনখিনি ক্ষমতা নিশ্চয় আপোনালোকে অনুভৱ কৰিব পাৰে। এখন জিলাৰ সম্পূৰ্ণ চিভিল প্ৰশাসনিক ক্ষমতা সেই ডিচিজনৰ হাতত থাকে আৰু সেই জায়গাটো আমি কিন্তু AVMC বা আমাৰ সংখ্যালঘু জনসাধাৰণে ল'ব পৰা নাই। আমি সদায় সেই অঞ্চল সেই জায়গাৰ পৰা আমি পিছ হকি আছো। যিয়ে নহওক আপোনালোকৰ ল'ৰা ছোৱালী যিখিনি মেৰিট থকা আছে ভালকৈ পঢ়া শুনাত আগবাঢ়িছে, আপোনালোকে যদি সক্ষম হোৱা নাই পঢ়া শুনাৰ খৰচ দিবলৈ নিশ্চয় আমি AVMCয়ে গ্ৰহণ কৰিম আৰু এইটো আমাৰ আজি নতুন কথা নহয়। আমি AVMC সদায় কৈ আহিছোঁ আৰু অনাগত দিনত আমি বিগত দিনত কাম কৰি আহিছোঁ আৰু অনাগত দিনত এই ধৰণৰ কাম শিক্ষাৰ ক্ষেত্ৰত আমি কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। যিয়ে নহওক বিশেষকৈ আমি আমাৰ সংগঠনৰ দুই এটা কথা কৈ আমি হয়তো বিদায় ল'ম। আমাৰ মুখ্য অতিথি ইয়াত উপস্থিত আছে, আমি ইমান সময় লোৱাটো ঠিক নহয়। আমাৰ BTC অঞ্চলত বা অসমত AVMCয়ে সাংগঠনিক দিশত এক শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে আৰু এইটো কথা আমি সংখ্যালঘু জনসাধাৰণে স্বীকাৰ নকৰিলেও অন্য জনগোষ্ঠীয়ে কিন্তু ইতিমধ্যে স্বীকাৰ কৰিছে। সেয়েহে আমি আমাৰ অভিভাৱক স্বৰূপ আমাৰ পিতৃ সমতুল্য বয়োজ্যেষ্ঠ ব্যক্তিসকলক, আমাৰ গাৰ্জেনসকলক বা আমাৰ ইউনিট আঞ্চলিক পৰ্যায়ৰ সদস্যৰ মাতৃ পিতৃসকলক অনুৰোধ জনাইছোঁ আপোনালোকে আমাৰ সংগঠনটোক গাইড কৰিব লাগে। আমি আচলতে সংগঠনটো কোনটো পথত লৈ গৈ আছোঁ আপোনালোকে কেতিয়াও আমাক গাইড কৰা আমি পৰিলক্ষিত হোৱা নাই। আজিৰ এই সভাৰ জৰিয়তে আপোনালোকক মই অনুৰোধ জনাম আপোনালোকে অনাগত দিনত আমাৰ সংগঠনটোক গাইড কৰক, আমি কেনেকৈ চলিব লাগে আমাক সদায় পৰামৰ্শ দিয়ক। বাটে ঘাটে ৰাস্তা ঘাটে য'তে দেখা নাপাওক কিয় আমাৰ সংগঠনৰ প্ৰতি স্তৰৰ প্ৰতিটো ব্যক্তিক আপোনালোকে পৰামৰ্শ আগবঢ়াব বুলি মই আশা কৰিছোঁ। বিশেষকৈ এই ৰাজনীতিৰ গৰম বতাহৰ দিনত আমাৰ সংখ্যালঘু জনসাধাৰণৰ ওচৰত পদূলিয়ে দৰ্জাৰ সন্মুখত চোতালত ৰাতিপুৱা দুপৰ ৰাতি আৰু সন্ধিয়া গধূলিলৈকে আপোনালোকৰ ঘৰৰ পদূলিৰ সন্মুখত কিন্তু ৰাজনৈতিক দালালবোৰে সদায় মানে ভিৰ কৰি থাকিব। আজিৰ পৰা আপোনালোকে পৰিলক্ষিত কৰিব, লক্ষ্য কৰিব সদায় আপোনালোকৰ ঘৰৰ দুৱাৰত এই ৰাজনৈতিক দালালবোৰে আপোনালোকক ভালকৈ টোপনি যাব নোৱাৰিব। এনেকৈ আপোনালোকে ব্যতিব্যস্ত কৰি ফুৰিব যে এই কংগ্ৰেছক ভোট দিয়ক বা কোনোবাই ক'ব UPPক ভোট দিয়ক, কোনোবাই ক'ব চাচাৰ দলক তলাচকীত ভোট দিয়ক। বিভিন্ন দালালবোৰে আপোনালোকক কিন্তু ব্যতিব্যস্ত কৰি ঘূৰি ফুৰিব। যিয়ে নহওক আমি আপোনালোকক কোনটো দলক ভোট দিব লাগে, আমি অৰাজনৈতিক ছাত্ৰ সংগঠন, আমি সেইটো দিশত আপোনালোকক কোনো নিৰ্দেশনা দিব বিচৰা নাই। আপোনালোকক এটা কথা আমি অনুৰোধ জনাম, আমাৰ জাতিটোৰ স্বাৰ্থত আমি এই 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিত 16 লাখ ভোটাৰৰ ভিতৰত আমি প্ৰায় 4 লাখ ভোটাৰ আছোঁ আৰু এই 4 লাখ ভোটাৰৰ জৰিয়তে আমি এবাৰ দেখাই দিব বিচাৰিছোঁ যে আমাৰ এই সৰহ সংখ্যক ভোটাৰে নিৰ্বাচিত কৰা প্ৰাৰ্থীজনে হ'ব আমাৰ সংখ্যালঘু দৰদী প্ৰাৰ্থী হ'ব লাগিব আৰু যিটো
প্ৰাৰ্থীয়ে আমাৰ এই 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সৰহসংখ্যক ভোটাৰ থকা সম্প্ৰদায়টোক তেওঁলোকে সহায় সহযোগিতা তথা আমাৰ সমস্যাবোৰ সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে তেনে ব্যক্তিক আপোনালোকৰ এই 5 বছৰ মূৰত অহা অদ্বিতীয় ক্ষমতা মানে এইটো গণতন্ত্ৰ দেশত আৰু ইয়াতকৈ দ্বিতীয় কোনো ক্ষমতা হ'ব নোৱাৰে এই অদ্বিতীয় ক্ষমতাটো আপোনালোকে প্ৰয়োগ কৰিব বুলি মই আশা কৰিছোঁ সদস্যসকল আপোনালোকৰ পৰা মই বিজনী জিলা সমিতিৰ হৈ আশীৰ্বাদ বিচাৰিছোঁ অনাগত দিনত যাতে আমি আপোনালোকৰ লগত লৈ AVMCও শক্তিশালী ৰূপত আপোনালোকৰ সন্মুখত আহিব পাৰোঁ সেই আশাৰে আপোনালোকৰ আশীৰ্বাদ বিচাৰি মোৰ চমু ভাষণ ইয়াতে সমাপ্ত কৰিবলৈ লৈছোঁ তথা মোৰ ভাষণত অজানিত হৈ যোৱা ভুল ত্ৰুটিৰ বাবে আপোনালোকৰ ওচৰত মই ক্ষমা মাৰ্জনা বিচাৰিছোঁ ধন্যবাদ।